গুড মৰ্ণিং। আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওক। আহকচোন কেইটামান মহৎ লোকৰ বাণীৰে আজিৰ দিনটো আৰম্ভ কৰোঁ। জীৱনলৈ অহা সৰু সুৰা সুবিধাৰেই সুখী হ'বলৈ চেষ্টা কৰিব লাগে, কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিন। এজন মানুহৰ যিমানেই প্ৰতিভা নাথাকক কিয়, যদি তেওঁ পৰিশ্ৰম নকৰে তেওঁৰ সেই সুপ্ত প্ৰতিভাই কেতিয়াও ভাল ফলাফল নিদিয়ে, কথাষাৰ কৈছিল টমাছ আলভা এডিছন। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আৰু সময়ে শিকায় জীৱনৰ মূল্য দিবলৈ। পৃথিৱীৰ কোনো এজন মানুহ নাই যিয়ে নিজক সুখী ৰাখিব নিবিচাৰে। সুখৰ বাবে সকলোৱে হাবাথুৰি খাই ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছে, কিন্তু আচল সুখ আমাৰ অন্তৰত থাকে। উপভোগ কৰিব জানিলে আপুনি সুখী। যি ভাল লাগে, যি আপুনি কৰিব পাৰে সেয়ে কৰক। নিজক ব্যস্ত ৰাখিলে নিশ্চয় সুখ অনুভৱ কৰিব। আপুনি একো নকৰাকৈতো হাত-সাবটি বহি থকা নাই। যেতিয়া লাগে একো নহৈছে, নোৱাৰিছোঁ, তেতিয়া নেদেখাজনক মনত পেলাই জীৱনত নোপোৱাবিলাক পাহৰি কি আছে বা ভাল হৈছিল সেইটো ভাবক। মনটোক সান্তনা দিয়ক, দেখিব কিবা এটা নিশ্চয় কৰিব মন যাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। থেংকছ ফৰ ৱাটছিং। বাই বাই।